Ninilihin penkato koi mate isi Mirta Kemido. Mirta Kemiki la person henlo El Fresco The Talent Show Season 2. Nam Proptin kam klang dapu. Asin nang litumta labang solong cepati dun jining hang urute bang ikha lapet nang cepati dun. For more information, you can contact at the number given on screen, or you can also visit Card News office at office hours. সমগ্ৰ কাৰ্বি আংলঙত কাৰ্বি নিংকানকিমি পালনৰ উৎসাহ ৰং বিৰঙৰ বেলুন উৰাই পৰিষদ কলনীত নৱবৰ্ষ পালন ঠায়ে ঠায়ে ভিন্ন কাৰ্যসূচীৰ গ্ৰহণ কাৰ্বি নৱবৰ্ষৰ পহিলা দিনটোতে গৃহ সমষ্টি বিথুং ৰেংথেমাত কেইবাটাও নিৰ্মাণৰ আধাৰশিলা স্থাপন CM ৰংহাঙৰ মানজাফেৰ প্ৰাইজ শ্বপ ডিলাৰ এছ'চিয়েশ্যনৰ উদ্যোগত তাৰালাংছত অনুষ্ঠিতব্য 44তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে সাফাই অভিযান নমস্কাৰ প্ৰথমে জিলাবাসীলৈ কাৰ্বি নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো এতিয়া হৈছে প্ৰথমটো খবৰলে সমগ্ৰ কাৰ্বি আংলঙৰ প্ৰান্তৰে প্ৰান্তৰে কাৰ্বি নিংকানকিমি পালনৰ উৎসাহ ৰং বিৰঙৰ বেলুন উৰুৱাই কাৰ্বি স্বায়ত্তশাসিত পৰিষদ কলনীত নৱবৰ্ষ পালন নৱবৰ্ষৰ উপলক্ষে সমগ্ৰ কাৰ্বি আংলঙৰ লগতে বিশ্ববাসীৰ মংগল প্ৰাৰ্থনা কৰি পোৱা সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু জিলাখনৰ ঠায়ে ঠায়ে শক্তি আৰু সামৰ্থ্য অনুসৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰি উদ্যোক্তাসকলে আনন্দ উৎসাহেৰে নিংকানকিমি উদযাপন কৰে কাৰ্বি আংলঙত বসবাস কৰা সকলোৰে কাৰ্বি নিংকানকিমিৰ উপলক্ষে পোৱা সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানৰ পিছতে পৰিষদৰ অধ্যক্ষ হৰেন সিং বেৰ নেতৃত্বত ৰং বিৰঙৰ বেলুন উৰুৱাই কাৰ্বি পৰিষদৰ কলনীত নৱবৰ্ষ আনন্দ উদযাপন কৰে দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে এই সমূহ কাৰ্যসূচীৰ পিছত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনৰ উদ্বোধনেৰে থিতাতে অকা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে সন্ধিয়া সমগ্ৰ পৰিষদৰ চৌহদৰ লগতে গুৰুত্বপূৰ্ণ স্থানসমূহত আলোকীকৰণ হয় আৰু তাৰ পিছতে পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণৰ দ্বাৰা সাংস্কৃতিক মঞ্চ উদ্বোধনৰ পিছতে নৃত্য গীত আদি ভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় আনহাতে নিংকানকিমিৰ ফেব্ৰুৱাৰী পহিলা দিনটোৰ সতে সংগতি ৰাখি নিংকানকিমি মেকাৰ আছঙৰ উদ্যোগত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা কাৰ্যালয় প্ৰাংগণত উলহ মালহেৰে উদযাপন কৰে নিংকানকিমিৰ কাৰ্যসূচী অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ হাকিম ৰংপিয়ে মুখ্য অতিথি কেচিএছ কেন্দ্ৰীয় কমিটিৰ পৰা খগেন ইংটিয়ে নিংকানকিমি অনুষ্ঠান উদ্বোধন কৰে কাৰ্বি পৰম্পৰাগত ৰীতিৰে মাংগলিক অনুষ্ঠানৰ পিছতে অনুষ্ঠিত অনুষ্ঠানত প্ৰথমে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা কাৰ্বি লোক সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় উল্লেখ্য উদ্বোধনী অনুষ্ঠানত কাৰ্বি সমাজৰ সন্মানীয় ব্যক্তিৰ অন্যতম কাৰ্বি ৰিচো ৰামসিং ৰংহাং সন্মানীয় কাথাৰ বুঢ়া ৰূপ সিং কাথাৰ কিলিং লিণ্ডক লং টিমুং প্ৰমুখ্যে বৰণ্য ব্যক্তিসকল উপস্থিত থাকে ইংৰাজী নতুন বৰ্ষৰ পহিলা দিনটোৰ দৰে কাৰ্বি নতুন বৰ্ষৰ পহিলা দিনতো পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গৃহ সমষ্টি বিথুং ৰেংথেমাত বিভিন্ন নতুন ভৱন মুকলি তথা নতুন নিৰ্মাণৰ ধাৰাসাৰ আধাৰশিলা স্থাপন কৰি উন্নয়নৰ পথ সুগম হোৱা দেখুৱালে কাৰ্বি আংলং জিলাখনক কাৰ্বি নৱবৰ্ষৰ আজি পহিলা দিনটোত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে টংকামকামৰ গড়কাপ্তানি পথৰ পৰা ৰংপি গাঁৱলৈ পাৱাৰ ব্লক পেমেণ্ট পথ ফাংকি গাঁৱত গাৰ্লছ ইংলিছ এমই স্কুলৰ ভ্ৰমণ উদ্বোধন কৰাৰ লগতে ৰাংচিনা কলেজ চৌহদত মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ 25 লাখ ব্যয়ৰ সাপেক্ষে 16 খোৱা পানীৰ যোগানৰ বাবে ৰাংচিনা কলেজ এৰিয়া ৱাটাৰ স্কিমৰ আধাৰশিলা মুগাচং ৰংকে তেৰণ হাইস্কুলৰ প্ৰৱেশ তোৰণ উন্মোচন স্কুল চৌহদত চাইকেল ষ্টেণ্ড আৰু এফ ৰোডৰ আধাৰশিলা সংকানৰ থন লগবে এলপি স্কুলৰ প্ৰাংগণত মুকলি মঞ্চ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত কলেজৰ গড়কাপ্তানি ৰোডৰ পৰা ৰংহাং গাঁৱলৈ 2 কোটি 97 লাখৰ ব্যয় পথ নিৰ্মাণ আধাৰশিলা স্থাপন কৰে
উল্লেখ্য আধাৰশিলা স্থাপন ভৱন আদি উদ্বোধন অনুষ্ঠানত কাৰ্বি পৰিষদৰ সদস্য ক্ৰমে মংগল সিং টিমুং, লুন সিং তেৰণ, ৰংখাং লেমছৰ অধ্যক্ষ মংগল সিং বে, VDC অধ্যক্ষ ৰামচন্দ্ৰ ৰংপিকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে। আজি কাৰ্বি নিংকানকিমি হতে সংগতি ৰাখি মাঞ্জাফেৰ প্ৰাইজ ডিলাৰৰ এছ'চিয়েশ্যন উদ্যোগত তাৰালাংছত অনুষ্ঠিতব্য 44তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে চাফাই অভিযান। আজি কাৰ্বি নিংকানকিমি হতে সংগতি ৰাখি মাঞ্জাফেৰ প্ৰাইজ মানি ডিলাৰ এছ'চিয়েশ্যন উদ্যোগত তাৰালাংছত অনুষ্ঠিতব্য 44তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে চাফাই অভিযান। এছ'চিয়েশ্যনৰ সভাপতি মাৰ্চন জিগডুম আৰু সম্পাদক টেনজিং টেৰাঙৰ নেতৃত্বত ৰূপায়ণ কৰা হয় এই চাফাই অভিযান। অভিযানত 50 গৰাকী ব্যক্তিয়ে যোগদান কৰে। এইবাৰেই নহয়, আগন্তুক বৰ্ষতো এইদৰে মহোৎসৱৰ আগে আগে সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰি যোৱাৰ কথা কাৰ্বি জোতাং আছঙৰ সভাপতিৰ আগত ব্যক্ত কৰে। হয়, মানৱীয়তাৰ চূড়ান্ত স্খলন বুলিয়ে ক'ব লাগিব। ডিফু নগৰ কমিটিয়ে পেলোৱা আৱৰ্জনাৰ মাজৰ পৰা আজি পুৱা প্ৰায় 7 মান বজাত উদ্ধাৰ 3টা অৰ্ধদগ্ধ মানৱ শিশু। ডিফু নগৰ কমিটিয়ে পেলোৱা আৱৰ্জনাৰ মাজৰ পৰা আজি পুৱা প্ৰায় 7 মান বজাত উদ্ধাৰ 3টা অৰ্ধদগ্ধ মানৱ শিশু। ডিফু দলদিলি ধনচিৰি পথৰ সমীপত পেলোৱা আৱৰ্জনা চাফাই কৰ্মীসকলে পুৱা জ্বলাই দিছিল। আৱৰ্জনা জ্বলি শেষ হোৱাৰ পিছত ৰৈ যোৱা অৱশেষ আছিল সেই 3টা দুৰ্ভগীয়া অৰ্ধদগ্ধ শিশু। কোন পাখন মাতৃয়ে নিজৰ জন্মজাত দেৱ শিশু সন্তানক এনেদৰে পেলাই থৈ আহিল পুতি দুৰ্গন্ধময় জাবৰৰ দমৰ মাজত। ভালকৈ ভাবি চালে সংসাৰত মানৱীয়তাৰ নিশেষ হ'ল নেকি এনে যেন লাগে। উল্লেখ্য যে উদ্ধাৰ হোৱা অৰ্ধদগ্ধ শিশু দুটিৰ শৱদেহ এনেদৰে চাফাই কৰ্মীৰ লগতে পথচাৰীৰ 2 একে প্ৰত্যক্ষ কৰাৰ পিছত খবৰটো পাই আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হয় আৰু শিশু কেইটিৰ মৃতদেহ ডিফু অসামৰিক চিকিৎসালয়লৈ পোষ্টমৰ্টমৰ বাবে লৈ অনাৰ ব্যৱস্থা কৰা হয়। চিকিৎসকৰ দ্বাৰা পোষ্টমৰ্টমৰ পিছত এই বাতৰি লিখা পৰলৈকে কণ কণ মৃতদেহ 3টি কাৰ্টুনত পৃথকে পৃথকে ভৰাই থোৱা হৈছে। স্পেচিয়েল ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेते बहुत बेया होल। बहुत बेसी जान माলৰ লোকসান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো। এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো। মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো। কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়। হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ। Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, next education inter private limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671273084 or 7896971592 or 8724068454 or 8472091283. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong.
Banalata Chaudhary Deka 9435539500. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে বুকাজান এলেকাত বৰমন্থী লৰে সাৰ্পো আৰু বালিপথত বৰ্ণিল অনুষ্ঠানেৰে কাৰ্বি নৱবৰ্ষৰ উৎসৱপূৰ্ণ উদযাপন আন বছৰৰ দৰে এইবাৰো 4 সংখ্যক কাৰ্বি নৱবৰ্ষ কাৰ্যসূচী বৰ্ণিল অনুষ্ঠানেৰে অনুষ্ঠিত হয় আৰু বৰমন্থী এলপি স্কুলৰ খেলপথাৰত পুৱা সাৰ্থেপে আৰু সাৰ্থেতেৰণ স্মৃতি তৰ্পণ অনুষ্ঠানেৰে শুভাৰম্ভণি কৰা হয় নৱবৰ্ষ উদযাপনৰ দিনজোৰা কাৰ্যসূচী কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ এমএসি তথা বৰজান পৰিষদীয় জনপ্ৰতিনিধি লংকিতি মুঙে দিনকান কিমি উদযাপন অনুষ্ঠান উদ্বোধনৰ পিছতে বাথলিকে আপ কেংডংডাং কেডাম হাম্বিকে পাঠু পুৰুষ মহিলা দলৰ হানচুৰি অৰ্থাৎ ৰচিতনা খেল নুজক কাৰ্লু চককেটক হনকেজেং আদি কাৰ্বিসকলৰ বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ উপৰি কবিতা আবৃত্তি কবিতা লিখা প্ৰতিযোগিতা গল্প লিখা প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে তাৰ পিছত বিয়লি বঁটা বিতৰণী সভা অনুষ্ঠিত হয় বঁটা বিতৰণী সভাত সন্মানীয় অতিথি হিচাপে যোগদান কৰে সন্ধিয়া কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে উদ্বোধন কৰা কাৰ্বি জননেতা চেমছন সিং ইংটি সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীৰ দলেৰে পৰিৱেশন কৰা হয় আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান হানজাংলাংছ লৰে সাৰ্পক ক্ৰিয়া খেলপথাৰত অনুষ্ঠিত কৰা হয় দ্বিতীয় সংখ্যক লৰে সাৰ্পো নৱবৰ্ষ উদযাপন সমাৰোহ পুৱা নৱবৰ্ষ উদযাপন সমিতিৰ সভাপতি প্ৰতাপ ৰংফাৰ আৰু সম্পাদক ৰূপ সিং ৰংপিয়ে দ্বিতীয় সংখ্যক লৰে সাৰ্পো উদযাপন সমিতিৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় পতাকা উত্তোলন অনুষ্ঠানৰ পিছতে বিভিন্ন কাৰ্বি পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় নৱবৰ্ষ উদযাপন অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত বুকাজান মহকুমাধিপতি দিলীপ তেৰাঙে মুখ্য অতিথি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ ৰংপি প্ৰাক্তন কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ পাঠক পৰিষদৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ কাদম তেৰাংপি প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং টকবি সাৰ্বে জয়ৰাম টিছো দিলীপ কুমাৰ লেখথি প্ৰমুখ্যে বৃহত্তৰ হানজাংলাংছৰ বহু বিশিষ্ট ব্যক্তিয়ে যোগদান কৰে আনহাতে বালিপথাৰৰ বুঢ়া তেৰণ ইউথ ক্লাবৰ উদ্যোগত নিহাং তেৰণ এলপি স্কুল খেলপথাৰটো উলহ মালহেৰে উদযাপন কৰে কাৰ্বি নিংকান কিমি স্থানীয় যুৱক যুৱতীসকলৰ মাজত বিভিন্ন লিখা প্ৰতিযোগিতা ফুটবল প্ৰতিযোগিতা ৰচিতনা প্ৰতিযোগিতা আদি বিভিন্ন খেল ধেমালি অনুষ্ঠান হয় প্ৰতিযোগিতা অনুষ্ঠানসমূহৰ সমাপ্তিৰ পিছতে নিংকান কিমি উদযাপন উপলক্ষে অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰে মুখ্য অতিথিৰ ভাষণত সৰুপথাৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে ভাষণত কয় যে অহাবাৰ নিংকান কিমি ইয়াতকৈ অধিক আকৰ্ষণীয়ভাৱে উদযাপন কৰা হ'ব ভাষণ প্ৰসংগত তেওঁ হৰিয়ানাৰ পৰা জপৰা লাংছলৈ পথ নিৰ্মাণকে ধৰি উন্নয়নৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰা হৈছে আগন্তুক দিনত সমগ্ৰ সৰুপথাৰ পৰিষদীয় এলেকাত উন্নয়ন আঁচনি হাতত লোৱা হ'ব বুলি ব্যক্ত কৰে আনন্দ তেৰাং আৰু অৰুণ লেখথে ৰিপৰ্ট গাৰ্ড নিউজ বিগত দীৰ্ঘদিনীয়া বেয়াপত্তি বৰ্তমান নিৰ্মাণ তথা মেৰামতিৰ নামত ঠিকাদাৰে নিকৃষ্ট শিলগুটি ব্যৱহাৰ কৰিছে এই অভিযোগ অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ বিগত দীৰ্ঘদিনীয়া বেয়াপত্তি বৰ্তমান নিৰ্মাণ তথা মেৰামতিৰ নামত ঠিকাদাৰে নিকৃষ্ট শিলগুটি ব্যৱহাৰ কৰিছে এই অভিযোগ অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ নিয়মিমান পত্ৰিৰ সন্দৰ্ভত কাট নিউজৰ সাংবাদিকৰ আগত আইচুৰ অৰ্থাৎ অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ সম্পাদক স্থান্তিছয় পথৰ ওপৰত পৰি দিয়া শিলগুটিবোৰৰ একেবাৰে নিকৃষ্ট আৰু এই ধৰণৰ শিলগুটি ব্যৱহাৰ পথ নিৰ্মাণ কৰিও কম দিনৰ ভিতৰতে বেয়া হৈ যোৱাৰ আশংকা ব্যক্ত কৰে ছাত্ৰ নেতাগৰাকীয়ে
আৰু তেওঁলোকে উত্তম মানৰ শিলগুটি ব্যৱহাৰৰ বাবে ইতিমধ্যে কয় যে উত্তম মানৰ শিলগুটি কাম নকৰিলে বন্ধ কৰি দিয়া ভাল পথ নিৰ্মাণৰ ঠিকাদাৰ দিৱান ৰংহাঙক ছাত্ৰ নেতাসকলে নিকৃষ্ট শিলগুটিৰ পৰিৱৰ্তে অতি শীঘ্ৰে উত্তম মানৰ শিলগুটি ব্যৱহাৰ কৰিবলৈ কয় আনহাতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰা নিৰ্ধাৰিত কৰি দিয়া মতে চিলনী কুৱাৰীৰ পৰা এইসমূহ শিলগুটি আনি ব্যৱহাৰ কৰা হৈছে যদিও এই সমূহ শিলগুটিবোৰতকৈ যদি অন্য ক'ৰবাত উৎকৃষ্ট শিলগুটি থাকিলে নিশ্চয় তেনে শিলগুটি ব্যৱহাৰ কৰা হ'ব বুলি এএছএ ৰাজু টিছৈ কোৱাৰ লগতে এনেধৰণৰ শিলগুটি কুৱাৰী থাকিলে তেওঁলোকক দেখুৱাই দিবলৈ কয় মংগল ক্ৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ